হাই এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো খবৰ ভালে হ'ব আৰু মই ভালে আছোঁ তো আজি গৈ আছোঁ আমাৰ তেজপুৰৰ মেণ্টেল হেল্থ হস্পিটেলৰ গেটটো দেখাবলৈ যিহেতু এক মাহমান হৈছে এইটো অপেনিং হৈছে আৰু লগতে হেলমেট লগাই লৈছোঁ হেলমেট লগোৱাৰ কাৰণ হৈছে যেহেতু অহাকালি 26 জানুৱাৰী গণৰাজ্য দিৱস সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ তো যেহেতু হেলমেট চেকিং কৰি আছে গাড়ী চেকিং কৰি আছে পুলিচ লাইনত তো আজি আপোনালোকক দেখাম মেণ্টেল হেল্থ হস্পিটেলৰ গেট তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব বহুত ভাল লাগিব তো চাই থাকক তো এইটো হৈছে হামজা চেণ্টাৰ আগত এইটো হামজা চেণ্টাৰ যোৱা পথ তো আমি বুজখোৱা দলং পাৰ হৈ গৈছোঁ তো লগতে হেলমেটটো লগাইছোঁ হেলমেট লগৰ বিশেষ কাৰণ আছে যেহেতু অহাকালি 26 জানুৱাৰী আকৌ গৈ আছোঁ 26 জানুৱাৰীৰ কাৰণে পুলিচ লাইনত চেকিং বহিছে তো আমি গৈ আছোঁ তেজপুৰ মেণ্টেল হেল্থ হস্পিটেলৰ গেটটো দেখাবলৈ তো আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো সম্পূৰ্ণ চাই আৰু যদি মোৰ চেনেলটো নতুন থাকে ছাবস্ক্ৰাইব এটা কৰি দিব তো এতিয়া ফাইনেলি পাই গৈছোঁ ফুলতলা হয়তো এইটো দোলাবাৰী অহাৰ যোৱা ৰুট চাওক আপোনালোকে এইটো হৈছে গুটলং যোৱাৰ পথ তো আমি চাওক দোলাবাৰী পথেদি গৈ আছোঁ কি ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকে চাওক এক কৃষ্ণচূড়া গছ আৰু এইটো হৈছে ফুলতলা হাফিজিয়া মাদ্ৰাছা এইটো চাওক ফুলতলা হাফিজিয়া মাদ্ৰাছা তো আপোনালোকে চাওক কি ধুনীয়া পথ আৰু আগত আপোনালোকে যেটো ওয়াল চাই আছে বাউন্ডাৰী ওয়াল এটো হৈছে আমাৰ তেজপুৰ কলেজৰ আমাৰ তেজপুৰ মহাবিদ্যালয়ৰ মাটি হয় এত কিবা বলে বনাব বুলি শুনিছিলো তো এসা ৰাস্তা কেদিনমান হৈছে বনাইছে কি ধুনীয়াকৈ বনাইছে চৰকাৰে মানে যেহেতু আগত ইমান ডাঙৰ এটা মেণ্টেল হেল্থ হস্পিটেল আছে আৰু বহুত কিবা কিবি আছে আমাৰ তেজপুৰৰ যেহেতু সাংস্কৃতিক নগৰী বুলি ক'ব পাৰি তো চাওক কি ধুনীয়া পথ আমাৰ তেজপুৰৰ হয় কৃষ্ণচূড়া গছ কি ধুনীয়া পৰিৱেশৰ মাজে গৈ আছো আমাৰ তেজপুৰ অলপ সাফসুকিন হয় তেজপুৰ ক্লিন সিটি বুলি ক'ব পাৰি তো এটো হৈছে মৰাবৰী দলঙত উঠি আছো আপোনালোকে চাই থাকক মৰাবৰী দলং তো কি ধুনীয়া দেখাছে লগতে আছে মৰাবৰী নদীও আছে লগত মৰাবৰী দলঙত উঠিছো আপোনালোকে চাওক এটো হৈছে মৰাবৰী নদী চাওক মৰাবৰী নদী কি ধুনীয়া দেখা যায় ভিউ কি আবেলিৰ ভিউ যেটো কলি পৰি আছে অলপ তো আজি অলপ কলি পৰি আছে তো এটো হৈছে মৰাবৰী কি মই উপস্থিত আছো যে মেণ্টেল হেল্থ হস্পিটেলৰ আগত যে গেটৰ সন্মুখত উপস্থিত আছো এটো হৈছে মেইন গেট যেটো এক মাহমান হৈছে ওপেনিং হৈছিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল আৰু ৰাষ্ট্ৰীয় সভাপতি আহিছিল বিজেপিৰ জেপি নাড্ডা ডাঙৰীয়া তো মই আহিব পৰা নাই কিবা এটা বেলেগ কামত গৈছিল তো আজি দেখাই দিছো এসাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ অফ ৰিজনাল ইনষ্টিটিউট মেণ্টেল হেল্থ তেজপুৰ তো আমাৰ তেজপুৰতে আছে তো তেজপুৰ পুলিচ লাইন পোৱাৰ আগতে আছে তো আপুনি এই গেটৰ আগত গাড়ী বা বাইক ইয়াত ষ্টেণ্ড কৰি বনাব যেটো নো পাৰ্কিং লিখা আছে ইয়াত কোনো পাৰ্কিংৰ ঠাই নাই তো আৰু তিনিটা ভাষাত লিখা আছে হিন্দীত অসমীয়াত আৰু ইংলিছত যেটো আমাৰ মাতৃভাষা অসমীয়া পিছত আছে আমাৰ হিন্দী ভাষা ৰাষ্ট্ৰীয় ভাষা যেটো লাখিবই তো বলক আমাৰ তেজপুৰৰ মেণ্টেল হেল্থ হস্পিটেলৰ বিষয়ে অলপ কিবা জানো তো এই প্ৰতিষ্ঠানৰ ইতিহাস আৰম্ভ হৈছিল 1876 চনত যেতিয়া ইংৰাজৰ শাসনকালত এইটো তেজপুৰৰ লুনাটিক এছাইলাম হিচাপে স্থাপন কৰা হৈছিল খেয়া পিছলৈ তেজপুৰ মানসিক চিকিৎসালয় ৰূপে পৰিচিত হয় তো এইটো হৈছে ইংৰাজৰ শাসনৰ পৰা এইটো মানসিক হস্পিটেল নামে জনা যায় তো আৰু অলপ জানিম তো 1989 চনত এই প্ৰতিষ্ঠানৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামত ৰখা হৈছিল ই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক অতি গুৰুত্বপূৰ্ণ মানসিক স্বাস্থ্য চিকিৎসালয়ত পৰিণত হৈছে তো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান দক্ষিণ আৰু দক্ষিণ পূব এছিয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ই এক মাইলষ্টন হৈ উঠিছে ই ৰোগীসকলক উন্নত মানসিক স্বাস্থ্য চিকিৎসা আৰু পৰামৰ্শ প্ৰদান কৰি পৰিৱৰ্তন পথ প্ৰদৰ্শন কৰিছে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে এই প্ৰতিষ্ঠানৰ বিষয়ে জানিবলৈ পোৱাৰ লগতে ইৰ সেৱা আৰু শিক্ষা সংৰক্ষণ জানিব পাৰিছে যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হৈছে তেন্তে অনুগ্ৰহ কৰি লাইক আৰু কমেন্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব আপোনাৰ মূল্যৱান মতামতসমূহ মন্তব্যত লিখিবলৈ নাপাহৰিব ধন্যবাদ তো আজিলৈ এইখিনি আছিল তো এইটো হৈছে পুলিচ লাইন যেহেতু অহাকালি 26 জানুৱাৰী ইয়াক আসাম বেটেলিয়ন কমান্ডো বহিছে যেহেতু পুলিচ চেকিং হৈ আছে তো এইটো এইটো হৈছে বালিচাপৰি যোৱা ৰোড আৰু আমি যেহেতু গৈছো এইটো হৈছে আমাৰ তেজপুৰৰ যি বিভিন্ন ঠাই যাব পাৰিব বুজখোৱাৰ পৰা লৈ দোলাবাৰী 5 মাইল তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা লৈ বিভিন্ন ঠাই যাব পাৰিব তো আমি গৈ আছো এতিয়া ঘৰলৈ যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ